নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মইনো কেনেকৈ কচু আৰু কণবিলাহী জালুকীয়া ভাজি বনালোঁ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। প্ৰথমতে এখন কেৰাহীত তেল গৰম কৰি লৈছোঁ। তাৰপাছত মই মেথি গুটি দিলোঁ, বিলাহী আৰু ফালি লোৱা জলকীয়া দি দিছোঁ। তাৰপাছত বিলাহীখিনি অকণমান গলি নোযোৱালৈকে আপোনালোকে ভাজি থাকিব। নিমখ হালধি দি দিব। ইয়াৰ পিছত মই জালুকো দিছিলোঁ, ভিডিঅ'টোত কিন্তু জালুক দিয়াটো দেখুওৱা নহ'ল আৰু। তাৰপিছত যেতিয়া বিলাহীখিনি গলি যাব তেতিয়া আপোনালোকে মিহিকৈ কুটি থোৱা যোনখিনি কচু শাক আছে সেইখিনি দি দিব। আৰু বেছি একো কৰিব নালাগে, জাষ্ট লৰাই থাকিলেই হ'ল, মাজে মাজে ঢাকি দিব। তাৰপিছত এনেকৈ কৰিলে খাবলৈ বহুত ভাল হয়। আৰু আপোনালোকে কচু ঠুৰি খাই কেনেকৈ খাই ভাল পায় জনাবচোন।